মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আগৰ ভিডিঅ'ত মই নতুন গণিতখনৰ পৰা যোগৰ নেউতাখন 4 ভাগলৈকে লিখি দেখালোঁ আৰু লগতে পঢ়ি শুনালোঁ। আজি মই তোমালোকক 5 ভাগৰ পৰা লিখি দেখাম, তোমালোকে চাবা দে। ইয়াৰ পৰা মই লিখি দেখাম, তোমালোকে চাবা। 5 একে 6 5 2 7 5 3 8 5 4 9 5 5 10 ওপৰলৈ দেখাইছোঁ। 5 4 9 5 5 10 5 6 11 5 7 12 5 8 13 5 9 14 শেষত লিখি দিম 5 10 15। এইফালে এই ঘৰটো এৰি আকৌ ইয়াত 6 ভাগটো লিখিম। 6 একে 7 6 2 কেঁচুৱা 6 একে 7 6 2 8 6 3 9 6 4 10 6 5 11 6 6 12 6 7 13 6 8 14 6 9 15 6 10 16। এইফালে হাতৰ ভাগটো লিখোঁ। 7 1 8 7 2 9 7 3 10 7 4 11 7 5 12 7 6 13 7 7 14 7 8 15 7 9 16 7 10 17। আৰু 8ৰ ভাগটো লিখিম, এইটো ঘৰ এৰি 8 1 9 8 2 10 8 3 11 8 4 12 8
আঠে পাঁচে 13 আঠে ছয়ে 14 আঠে সাতে 15 আঠে আঠে 16 আঠে নয়ে 17 আঠে দহে 18 নেক্সট পেজ এটা লৈছোঁ এতিয়া 9 1 10 9 2 11 9 3 12 9 4 13 9 5 9 5 14 9 6 15 9 7 16 9 8 17 9 9 18 9 10 19 দহৰ ভাগটো চাই ল'বা এতিয়া দহৰ ভাগটো চাই লোৱা দুটা এইফালে এৰি থৈ যাম ঘৰ দুটা দহে 1 11 দহে 2 12 দহে 3 13 দহে 4 14 দহে 5 15 দহে 6 16 দহে 7 17 দহে 8 18 দহে 9 19 দহে 20 এইখিনিকে তোমালোকে নেওতাখন ধুনীয়াকৈ মুখস্থ কৰাৰ লগতে পঢ়িবলৈ শিকিবা আৰু লিখিবলৈ শিকিবা